নমস্কাৰ। আজি পোনপ্ৰথমতে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ হিন্দীভাষী কেইজনমান সচেতন ব্যক্তিয়ে লগ লাগি আজি এই প্ৰেছ মিটখন দিব ওলাইছোঁ। গতিকে মই পুনৰ আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ ও কৃতাৰ্থ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাৰ আজিৰ এই হিন্দীভাষী লোকসকলৰ বাৰ্তাটো দিবৰ বাবে তেওঁলোকে আমাক সহায় সহযোগ কৰিবৰ বাবে আহিছে। আৰু লগতে আমি হিন্দীভাষী লোক তথা সম্প্ৰদায়ৰ তৰফৰ পৰা বিগত আমাৰ BTCত পৰিষদীয় নিৰ্বাচন হৈ যোৱাত আমাৰ BPF দলৰ বা BPF দলে সংখ্যাগৰিষ্ঠতাৰে আসনৰ বিজয়ী বলত চৰকাৰ গঠন কৰিছে। কিন্তু তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নতিৰ লগতে আমাৰ হিন্দীভাষী লোকসকলৰো উন্নতিৰ কথা চিন্তা কৰিছিল আৰু সেই উন্নতি চিন্তাৰ মৰ্মে তেওঁলোকে 6 জনগোষ্ঠীক আমাৰ নমিনেট MCLA দিয়াৰ কথা কৈছিল। ইতিমধ্যে তেওঁলোকে তথা আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ দেৱে 6টা জনগোষ্ঠীক নমিনেট MCLA দিলে। কিন্তু দুখৰ আৰু পৰিতাপৰ বিষয়ে আজি আমি অনুভৱ কৰিব পাৰিছোঁ, আমি সন্মান কৰোঁ আমাৰ মহিলাৰী ছাৰ দেৱক, আমি আমাৰ হিন্দীভাষী লোকসকলে সন্মান কৰে আৰু শ্ৰদ্ধা কৰে। আৰু লগতে মই এই আজি তেখেতে সংখ্যাগৰিষ্ঠতাৰে যি চৰকাৰ গঠন কৰিলে তেখেতক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে আগন্তুক তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ হিন্দীভাষীৰো উন্নতি কৰিব বুলি মই আশাবাদী। কিন্তু মই আমাৰ চিফ ছাৰক পোনপটীয়াকৈ আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে 3টামান প্ৰশ্ন সুধিব বিচাৰিছোঁ। গতিকে প্ৰথম প্ৰশ্নটো হ'ল মোৰ যে আজি প্ৰায় 10 বছৰ হৈ গ'ল। 10 বছৰত আমাৰ হিন্দীভাষী লোকৰ পৰা কোনো এজন ব্যক্তিক তেওঁলোকে নমিনেট MCLA নিদিলে। কিয় নিদিলে এই কথাখিনি আমি জানিব পৰা নাই। গতিকে মই জানিব বিচাৰোঁ, কিয়নো বিভিন্ন সময়ত বা সকলো সময়ত তেওঁলোকে কৈ থাকে যে আমি সকলো জনগোষ্ঠীক সমান অধিকাৰ দিয়াৰ কথা আৰু উন্নতিৰ ক্ষেত্ৰত তেওঁলোকক আগুৱাই লৈ যোৱাই আমাৰ এটা কৰ্তব্য। এইটো আমাৰ প্ৰথম প্ৰশ্ন, তেওঁলোকে কিয় নিদিলে। আৰু দ্বিতীয়তে মই সুধিব বিচাৰিম আমাৰ ছাৰক যে আমাৰ হিন্দীভাষী লোকসকলৰ কোনো এই BTC চৰকাৰ গঠন কৰাত কোনো অৱদান নাই নেকি, যে তেওঁলোকে আজি আমাক 6 জনগোষ্ঠীক নমিনেট MCLA দিয়াৰ লগতে আমাকো নমিনেট MCLA দিয়াৰ কথা কৈছিল, কিন্তু আজি নিদিলে। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ। তো যদি মই আজি জনাব বিচাৰোঁ ছাৰক যে আমাৰ জাতিটোৰ উন্নতিৰ হকে
যদি তেওঁলোকে কিঞ্চিতমান চিন্তা কৰিও আমাৰ জনগোষ্ঠীৰ পৰা এজন নমিনেটেড MCLA যদি দিয়ে তেনেহ'লে আমি অনন্য আনন্দিত হ'ম আৰু আমাৰ জাতি সমস্যাৰ যিখিনি অভাৱ অভিযোগ আছে সেই কথাখিনি সদনত যেতিয়া উত্থাপন হ'ব তেতিয়াহে আমাৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে হয়তো মই ভবামতে আমাৰ চিফ ছাৰেও সেইটোৰ প্ৰতি দৃষ্টিগোচৰ কৰিব পাৰিব কিয়নো আমাৰ হিন্দীভাষী লোকসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি যদি আমি সঠিক ঠাইত যদি উত্থাপন কৰিব নোৱাৰোঁ আৰু সেই উত্থাপন কৰাত যদি আমাৰ কোনো এজন প্ৰতিনিধি নাথাকে তেনেহ'লে আমাৰ সমস্যাখিনিতো সমস্যা হৈয়ে থাকিব সেইটোৰ কাৰণে মই আমাৰ শ্ৰদ্ধাৰ আৰু আমাৰ মৰমৰ আমাৰ হিন্দীভাষী লোকসকলে বিশেষকৈ আমাৰ মহিলাৰী ছাৰদেৱক বহুত শ্ৰদ্ধা আৰু সন্মান কৰে গতিকে সেই শ্ৰদ্ধা আৰু সন্মানৰ প্ৰতি লক্ষ্য ৰাখি যদি আমাৰ মহিলাৰী ছাৰে আমাৰ হিন্দীভাষী লোকসকলৰ পৰা এজন নমিনেট MCLA দিলে আমি বহুত সুখী হ'ম বুলি মই ভাবোঁ এইখিনিকে কৈ মই পুনৰ তেখেতৰ ওচৰত ৰিকুৱেষ্ট কৰিব বিচাৰিম যে অতি সোনকালে আমাৰ এই যে হিন্দীভাষী লোকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি নমিনেট MCLAটো দিলে ভাল হয় বুলি মই বিবেচনা কৰোঁ আৰু পুনৰ আজিৰ এই সংবাদ মাধ্যমটো আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ চিফ ছাৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰাৰ বাবে মই আমাৰ সাংবাদিক বন্ধুসকলক পুনৰ মই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইখিনিকে কৈ মোৰ আজিৰ এই মন্তব্যটো সামৰণি মাৰিছোঁ